ডিজাইন সেন্স য'ত মই আজি আপোনালোকক কিছুমান বহুত এক্সট্ৰা অৰ্ডিনাৰী ফাৰ্নিচাৰ দেখুৱাম বলক আমি ভিতৰলৈ সোমাই যাওঁ হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে মই ৰাজশ্ৰী আৰু ৰাজশ্ৰীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি গুৱাহাটীৰ এখন অদ্ভুত দোকানত আহিছোঁ য'ত একদম অদ্ভুত ফাৰ্নিচাৰ ইয়াত পোৱা যায় আৰু মই মানে দেখিছিলোঁ এনেকুৱা ভিডিঅ'বোৰত দেখিছিলোঁ ৰীলবোৰত দেখিছিলোঁ কিন্তু যেতিয়া গুৱাহাটীত এইবোৰ আহি গৈছে তো ভাবিলোঁ মইনো কিয় পিছ পৰি থাকোঁ আপোনালোককো দেখাওঁ কেনেকুৱা ধৰণৰ ইয়াত ফাৰ্নিচাৰ পোৱা যায় বলক ভিডিঅ'টো আৰম্ভ কৰোঁ হাই ভাল अस्मिता তুমিতো গম পোৱা মোৰ ভণ্টিৰ বিয়াৰ কথা চলি আছে তো তুমি এতিয়া মোক দেখাব লাগে ভণ্টিৰ কাৰণে ফাৰ্নিচাৰ চাব আহিছোঁ মানে কি জানা স্পেচটো বহুত একচুৱেলি কি জানা তেওঁ মানে স্পেচটো অলপ কম হয় তো স্পেচ কম যেতিয়া ছেভ কৰিব লাগিব স্পেচটো হয়নে তো সেনেকুৱা হিচাপত মই ফাৰ্নিচাৰ চাম তো তুমি এতিয়া মোক গোটেইখিনি দেখাই দিবা ন তুমি ৰাইট প্লেছত আহিছা ৰাইট জাগাত আহিছা যেটো আমি অল ম্যাক্সিমাইজিং স্পেচৰ ওপৰতে আচ্ছা শুন না কম স্পেচত কেনেকে ইউটিলাইজ হয় হেতু স্পেচৰে আমি থিমটো হয় কিন্তু আজিকালি কি হৈছে বহুত কম স্পেচত জাগা নজুৰে বস্তু কিনিব নোৱাৰি ল'ব নোৱাৰি কাবাক মন গ'লে এই জাগা নাই হেতু কাৰণে কিনিব নোৱাৰি দেন ডেফিনেটলি ৰাইট প্লেচ মানে বেডৰুমত সোফাও ৰাখিব পাৰিব বেডৰুমত সাপোজ ডাইনিং টেবুলো বনি যাব নরমালি এনে ক্যারি ওভার টেবুলো বনি যাব আর যেতিয়া মন নাই সোফাটো বেডটো ইউজ কৰিব কাৰণে বেডটো বন্ধ কৰি থৈ দিলে এনেকুৱা পসিবল নেকি ওয়াও মানে কি জানা এতিয়া কথাটো হল তোমালোকে কেনেকে মেজারমেন্ট লবা কেনেকুৱা কি অলপ প্ৰসেসটো কৈ দিবা নেকি আমি ফাৰ্স্ট কথা ক্লায়েন্টৰ মেজারমেন্টটো লোৱাটো বহুত ইম্পৰ্টেন্ট হয় সেই মেজারমেন্টটো ওপৰতে আমি গোটেই বস্তুটো বনাও যদিও আমি এমএমত মেজারমেন্টটো ন কেনেকৈ অলপমান ইঞ্চু আমি এৰি নিদিওঁ যে ক্লায়েন্টে যদি কৈছে মোৰ ইমানটো সাইজৰে হ'ব ইমানটোৱে মোৰ জাগা আছে ইমানটো জাগাত মই এতিয়া ৰিসেন্টলি 12x12 ৰুম এনেকা ৰুমছ থাকে 12x12 ৰুমত বেড লাগে টেবল লাগে ওয়ার্ড্রোব লাগে তার উপরে ওয়াশিং মেশিনৰ জাগা লাগে সব গোটেইখিনি থিমটো আমি এটা জাগাতে বনাই দিওঁ 12x12 ৰুমটো গম পাইছে বহুত সৰু হয় সো আমি স্যাটিসফাই কৰোঁ কাস্টমাৰ নিডছ অল যে তেওঁলোকে ক্লায়েন্টছ বিলাকে যেন আপসেট নহয় এটো খোলা এটো খুলি এটা এটা আমি বালকনি ইউজ কৰিব পাৰা ৰুমৰ ড্ৰয়িং ৰুমত ইউজ কৰিব পাৰা এটা হৰিজন্টাল বালকনি এটো এটা ৰুম হয় এটো ৰুমতে আপোনালোকৰ বহুত ধৰণৰ মানে সোফা প্লাস বেড ওয়ার্ড্রোব গোটেইখিনি ইয়াতে আছে আৰু এবাৰ গোটেইখিনি ওপেন কৰি আপোনালোকক দেখাম মই এটো এটা আছে এবাৰটা সিক্ৰেট বেডৰুম হ'ব পাৰা ওকে দুইটা আমি এটা ফুল কৰো ওয়াও তথাপিও মই সাপোজ ইয়াত আছো মই ইয়াৰ পৰা তালে যাবলৈ ইমানখিনি স্পেচ আছে স্পেচ থাকিও যায় ইমানখিনি বেড খোলা আছে ওয়াও পুৰা এটা ৰুম ষ্টাৰ্ট হৈছে আৰু এটো ৰুমতে আপোনাৰ কিচেনৰ কাৰণে দুটা বেড আছে দুটা কিচকে তিনটা কিচ আপোনালোকৰ ৰাতি যাব যদি তিনটা বাচ্চা প্লাস আপোনাৰ ইমান ধুনীয়াকৈ এটা সিঙ্গল বেড আছে য'ত আপোনালোকে খিৰিকীৰ সাইডত বা এনেকৈ মানে ইউজ কৰিব পাৰিব ইমান সৰু স্পেচত আপোনাৰ মিৰৰো আছে প্লাস আপোনাৰ এইটো ষ্টাডি টেবুল বুলিও ক'ব পাৰি ষ্টাডি টেবুলে ষ্টাডি টেবুলটো সব বন্ধ কৰি অফিস টেবুলো কৰিব পাৰে অফিসৰ ৱৰ্ক থাকে আপোনালোকৰ তো এইটো ষ্টাডি টেবুলো হৈ গৈছে প্লাস ইয়াত আপোনালোকৰ ডকুমেণ্টছ এইবিলাক ৰাখিব পাৰিব প্লাস মিৰৰ হৈ গৈছে মিৰৰটো আৰু এটা আই থিংক মিৰৰৰ চাই কিবা এটা আৰু আছে খুলিছো এইটো খুলি দিম অৰ্ডাৰ তোমাক ওপৰত আইৰন কৰিব পৰাও মানে সুবিধা কৰি দিছে হয়নে মানে বুজি পাইছে না আপোনালোকে এই তিনটা যে ডিজাইন আছে তো আপোনালোকে এনেকৈ কাষ্টমাইজ কৰিব পাৰিব আপোনালোকে যদি বিচাৰে সাইডত মই মেকআপৰ ষ্ট'ৰেজ বনাম বা তলতো ষ্ট'ৰেজ বনাম দেন এনেকৈ কাষ্টমাইজ কৰি আপোনালোকে বনাব পাৰিব ভেৰি পাৰফেক্ট ডিজাইন হয় মানে আমাৰ লেডিছৰ কাৰণে স্পেচিয়েলি কাৰণ এখন
যদি ড্ৰেছিং টেবুল বনাও বহুত স্পেচ খাই দিয়ে হয়নে কিন্তু এখন আইৰন টেবুলটো আমি নহলে বিছনাত কৰিব লাগে অল 3 in 1 বুলি ক'ব পাৰি বেডৰুম সেকশনটো চালে এটোৱে আছিলে মোৰ পিছফালে যেটো বেডৰুম আছিলে এতিয়া মই আপোনালোকক ডাইনিং ৰুম সৰি ড্ৰয়িং ৰুমটো দেখাও ড্ৰয়িং ৰুমতনো কি আছে বলমিতাই মোক গোটেইখিনি বুজাই দিব Yeah. Sofa to customize korbo pare, fabric customize korbo pare, size customize korbo pare, looks customize korbo pare as per customers requirement. এটো 7 সিটার সোফা হয় তো আপোনালোকে এটো কাস্টমাইজ কৰিব পাৰে as per requirement আর সোফার লগতো তো জানে এটো এটা সেন্টার টেবল লাগে সেন্টার টেবলের লগত এটো আমি অফিস বুলি কম অফিস বুলি আছে ও और स्टोरेज আছে এটো সেন্টার টেবুলতো স্টোরেজ দরকার হয় না উঠে উঠে রাখিব না এখানে একটা স্টোরেজ আছে আপু ইয়াত রাখিব পারে এই মানে কি জানে মই যে ইয়াত খুমাইছো মোৰ এনেকুৱা লাগিছে মানে কোট কি কেতিয়া কেনেকে ওলাই যায় ন ক'ব নোৱাৰিম সব মানে গায়ব কৰা আছে ইয়াত বুজিলে সুৰেও বিচাৰি নাপাব সোফা এন্ডৰ ভিতৰবা আহে টেবল লাগে টেবল ওপৰতে থাকিব টেবলৰ পাশতে বহিলে টেবল হাই বেক চেয়াৰ আছে লগতে ওচৰতে দেন ইয়াতো আপুনি ষ্টৰেজ পাব পুশ টু ওপেন হয় এইটো বস্তু ওপেন কৰিবলৈ পুশ কৰিব লাগিব আকৌ বন্ধ কৰিবৰ কাৰণে পুশ কৰিব লাগিব আৰু তলত ষ্টৰেজ আছে আকৌ এটা বস্তু এইটো ড্ৰয়াৰ চাগে ন হাৰিবলৈ কষ্ট নহয় জানো আমি বিলস দিছো তলত এইটো বস্তু উলাই লৈ আনিব পাৰে এইটো বস্তু ঘুমাবলৈ উলাবলৈ মানে আমাৰ মহিলাসকলৰ প্ৰয়োজন হয় এইটো বস্তু কিন্তু খুবে কাৰণ আপুনি দেখিছে না একদম ফ্লোৰৰ লগত টাচ হৈ আছে বস্তুটো কিন্তু আপুনি এইটো খুলি পেলাই সাফা কৰিব পাৰিব আৰু এইটো আপুনি টিভি দেখি আছে নিশ্চয় ইয়াতো কিবা এটা চমৎকাৰ হ'ব ৰব চাই লওক কিনো চমৎকাৰ হয় টিভি চাই মানে হয় টিভিটো আছে লগতে ও কিবা দেখোন বাৰ টাইপ দেখিলো এইটো যেটা জায়গা আছে যেটো বার টেবল কোৱা ব্ৰেকফাষ্ট টেবল কোৱা এজ পাৰ ৰিকোয়াৰমেন্ট আৰু বুলে নাই টিভিটো এটো সাইডে থাকিব মই এটো তেতিয়া এনেকে লাগে তো আপোনালোকে জাস্ট স্লাইড কৰি দিলে হল ও ইয়াতো বেডৰুম মানে ইয়াতো বেড আৰু ইয়াৰ মেকানিজমটো গোটে অলপমান এটো বেলেগ টাইপৰ হয় গোটেটো ফ্ৰেমটো দেখি মেকানিজম অলপমান হাইটটো কম বেছি বাকি ধৰ সবটো হাইটতে আছে আৰু কাস্টমাইজ কৰিবলৈ পাৰে লাইটস আছে ইন্টিগ্ৰেটেড লাইটস আছে আমাৰ একচুয়ালি ম্যাক্সিমাম আইটেমস বিলাকত ইন্টিগ্ৰেটেড লাইটস দিয়া আছে আৰু এটো বস্তু কাস্টমাইজ কৰিব পাৰি কাবা ওম না লাগে বেলেগ কিবা লাগে হেতু দিব পাৰি খালি থব পাৰি এজ পাৰ যেনেকা বিচাৰে ইয়াত ম্যাচ বক্স এভৰিথিং ধূপ বা কিবা লাগে আৰু যদি কিছুমানৰ অসমীয়া মানুহৰ ঠাণ্ডু তলত থাকে এইটো বস্তু কাস্টমাইজ কৰি আমি তলত দি ওপৰত নালাগে ইয়াতে ষ্টৰেজ আছে ৱাও আচ্ছা যদি কোনোবাই বিচাৰে বোলে মোৰ ভিউৱাৰ্ছে যে মোক এনেকুৱা ধৰণৰ মন্দিৰ মোৰ মানে ঘৰত বনাব বিচাৰো দেন পসিবল হ'বনে পসিবল হ'ব ঘৰত মানে কি আমি সাইজ মেনাৰ লৈ পেলাই আমাৰ নিজে বনাই পেলাই ইনষ্টলেশন কৰিব লাগে ওকে এটো কিমান মান খৰচ পৰি যায় যদি সিঙ্গেল এটো মানে মন্দিৰ 50 মান পৰি যাব 49 ওকে এপ্ৰক্স 50 এপ্ৰক্স ডিপেন্ড কৰে মেজারমেন্টৰ ওপৰত সাইজৰ ওপৰত ওকে তো গাইস এটো সফট ক্লোজিং হয় আপোনাৰ মই দেখাই দি আছো জাস্ট সাউথ কিমান স্মুথলি ডোৰখন বন্ধ হৈ গ'ল না কোনো ধৰণৰ আৱাজো নাই আৰু কোনো ধৰণৰ প্ৰেছাৰ দিব লগাও হোৱা নাই তো এইটো এবাৰ মই ক্লোজ কৰি আপোনালোকক দেখাম দিস ইজ দ্য লুক ফাইনাল
তো আপোনাৰ এইকেইটা যে দেখিছে ভাবিছে চাগে এইখিনিনো কি হয় হয়নে ইয়াতো কিবা আছে নেকি নহয় এইখিনি চেয়াৰ হয় আপোনাৰ ডাইনিঙৰ কাৰণে চেয়াৰ হয়নে এইটো আপোনাৰ এখন ওলাই দেখাওঁ এইটো তো চেয়াৰবোৰ ইয়াত এনেকুৱা ধৰণে থোৱা হৈছে লুকছটো ভাল লাগিছে চাগে আপোনালোকৰ এবাৰ চাই লওক আৰু এইটো যে ফটো আপুনি দেখিছে ন ইয়াত আপোনালোকে নিজৰ ইচ্ছামতে কাষ্টমাইজ কৰিব পাৰে আপোনালোকে এবাৰ ভালকে ক্লোজ এটা ভিডিঅ' লৈ দেখাইছোঁ চাওক আপুনি কাষ্টমাইজ কৰিব পাৰিব ইয়াত আৰু যদি আপোনালোকৰ নিজৰ কিবা ডিজাইন থাকে তেতিয়াও পাৰিব হয়নে নিজৰ যদি কিবা ডিজাইন ভাবি থৈছে যে মোৰ ৰুমটোত এনেকুৱা ধৰণে বনাম দেন আপোনালোকে সেইটো ডিজাইন এওঁলোকক দেখালে তো এওঁলোকে চাইজ মেজাৰমেণ্ট গোটেইখিনি লৈ আপোনালোকক কাষ্টমাইজ কৰি বনাই দিব পাৰে আপোনাৰ ঘৰত একচুৱেলি ইমানটো স্পেচে ল'ব কিন্তু যেতিয়া এক্সটেণ্ড হ'ব ডাইনিং টেবুলটো আপুনি চাব ইট লুকছ লাইক এ বাটাৰফ্লাই সবার মন গ'ল যে এটা চাইডে খুলিবলৈ এটা চাইডে খুলিব আৰু ইয়াৰ লগত আমি একেলগে হেৰি দিওঁ চেয়াৰ দিওঁ চেয়াৰবোৰ তাত লুকাই থৈছে নেকি ইমান ডাঙৰ চেয়াৰখন তাতো জুৰি গৈছে মানে কি অদ্ভুত ধৰণৰ ৱাও 6 সিটাৰ মেবি 4 সিটাৰ হয় কিন্তু মানুহে যদি বিচাৰে 6 সিটাৰ বনাব কিন্তু দেখাত 6 সিটাৰ যেন লাগিছে অদ্ভুত ধৰণৰ বনাইছে দেই সাৰপ্ৰাইজ আৰু বন্ধ কৰিলে লুকছটো মানে এনেকৈ এতিয়া মই যদি বন্ধ কৰিছোঁ এটা চাইড মই বন্ধ কৰি দেখাইছোঁ এটা চাইড লাইট মানে যদি কিচেনত আলু পিঁয়াজ আপোনালোকে কাটিব বিচাৰে দেন এটা চাইড এনেকৈ অ'পেন কৰি লৈ আৰামত বহি শাহু বোৱাৰী মাক জীয়েক কাটিব পাৰে আৰু এইটো টোটেলি বন্ধ কৰাৰ পিছত আপোনালোকক লুকছটো দেখাইছোঁ মুভ কৰিব পাৰিব মানে ইফালৰ পৰা সিফালে য'তে হ'লেও কেৰি কৰিব পাৰিব ব্ৰেক গাড়ীত ব্ৰেক শুনিছিলোঁ ডাইনিঙত ব্ৰেক চাওক এইটো ব্ৰেক আছে এতিয়া ব্ৰেকটো যেতিয়া আপুনি ক্লিক কৰি দিলে তেতিয়া এই বস্তুটো নিদিলে আকৌ যেতিয়া ব্ৰেক খুলি দিলে মানে আপোনালোকে যদি ডাইনিং হিচাপে বনাই দেন ব্ৰেকটো লগাই ল'ব লাগিব নেকি নলগালেও হয় কিন্তু আমি দিছোঁ কি এটা জেগাও কিছু মানুহবিলাকে বেক পেইন থাকে চলাচলি কৰিবলৈ টান হয় ইউজটো থাকিলে কিবা পুছ কৰি লৈ গ'লে এইটো জেগা ইজি টু ইউজ হয় আৰু যদি কিচেনত স্পেচ কম থাকে এইটো বস্তু এনেকৈ কিচেনত ৰাখিলে নি পেলাই আপুনি বেলেগত খাবলৈও দিব পাৰে খুলি পেলাই বহুত ভাল লাগিছে দেই এইটো বস্তু মানে ইমান ধুনীয়াকৈ কেনেকৈ সোমাই দিলে নহয় চাওকচোন এই ইমান অকণমান জেগাত আপোনাৰ চেয়াৰ 4খন আছেনে অলৰেডি এখন সোমাই আছে আৰু বহুত চাইড মানে ইয়াত বাহিৰত যে চেয়াৰ কেইখন আছে ইয়াত ভিতৰতো সোমাই দিব পাৰি হয়নে এতিয়া চাওক আপুনি ইয়াত চেয়াৰ একো নাই কিচেনটো কিমান স্পেচ ওলাই গৈছে আৰু গোটেইখিনি চেয়াৰ ইয়াত সোমাই দিছে তেওঁলোকে নৰ্থ ইষ্ট অভাৰঅল নৰ্থ ইষ্টত হৈ যায় ন মানে এতিয়া ফাইনেলি মানে ৰুমটো তোমালোকৰ হাতত গটাব লাগিব তাৰপিছত আৰু তাত কি কি হ'ব আৰু চাই দিবা দেখাই যাম আৰু যদি
আমি এনেকা নহয় যে গোটেই 3-4 দিন এক মাহ তোমালোকৰ ঘৰত গৈ পেলাই লেতেৰা কৰিম আৰু 3 বেলা আমাক সাৰিব লাগিব না তো আমি এদিনে যাম 2 দিন ম্যাক্সিমাম যাব লাগে মেজারমেন্টৰ কাৰণে ভিডিওছৰ কাৰণে আমি ভিডিওছটো লৈ লম ৰুমৰ এৰিয়াটো দেন আমি লাষ্ট দিনাখন ইনষ্টলেশ্যন থাকে আৰু মাজে সময়ে যদি ক্লায়েণ্টে কিবা চেঞ্জেছ আনে তেতিয়া আমি যাওঁ নহ'লে এট দ্য লাষ্ট ইনষ্টলেশ্যনত যাওঁ ইনষ্টলেশ্যন হাৰ্ডলি 2 আৱাৰ্ছ বা 3 আৱাৰ্ছৰ কাৰণে ওকে সেইটো ইনষ্টলেশ্যন হৈছে তাত আমি গৈ পেলাই একো আমি নকৰোঁ চাইডত ওকে মানে একো ভেজালে নাই আপুনি যেনেকৈ বোলে ঘৰত মিস্ত্ৰী লগাইছে ঘৰ লেতেৰা হৈছে তেনেকুৱা কোনো ধৰণৰ অসুবিধাই নাই হয়নে ওকে মানে এক মাহত পুৰা কাম ফিনিছ মেক্সিমাম এক মাহত কাম হৈছে ওকে গাইজ আজিৰ ভিডিঅ'টোত মই আপোনালোকক বেডৰুম আৰু লিভিং ৰুমৰ পাৰ্টখিনি দেখুৱালোঁ আৰু বাকীখিনি আপোনাৰ নেক্সট পাৰ্টত দেখুৱাম যিহেতু বহুত বস্তু স্কিপ কৰিব নোৱাৰোঁ তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম ষ্টে টিউন বাই বাই